সুন্দৰ বিৱৰণ দিছে যিকেইজন পাৰিষদক তেওঁ প্ৰথম অৱস্থাত মৃত্যুৰ সময়ত দেখা পাইছিল যমদূতৰ লগত সেই চাৰিজনে আকৌ আহিছে পদে কৈ আছে কোন মুহূৰ্তত আহিল অজামিলে মৃত্যু মুখৰ পৰা বাচি গ'ল অনুশোচনা আহিল ঘৰ এৰি দিলে তেওঁ হিমালয়লৈ গুচি গ'ল সাধু সন্তসকলৰ লগত মিলন হ'ল আৰু একান্ত দিব্যত ঠাইত বহি কৃষ্ণৰ নাম ধ্যান কৰি গংগাত গা ধুই পবিত্ৰ হৈ পুৰা নিষ্কলুপভাৱে আছে এটাই চিন্তা মই ভগৱানৰ ঘৰলৈ যাওঁ গম পাইছে আমি আকৌ মৃত্যুটো ভয় কৰোঁ অজামিলে এটাই গম পাই আছে প্ৰভু মই তোমাৰ ঘৰলৈ যাওঁ হ'ল আৰু মোৰ ল'ৰা ছোৱালীবিলাক বিষয় আসক্তিয়েতো মোক নৰকতে দিলেহেঁতেন তোমাৰ একদম ধ্যান কৰি আৰু নাৰায়ণ কৰি কৰ্মবন্ধন চিন্তে প্ৰভুজনে পঢ়ি গৈছে লিখিছে যেতিখনে নাৰায়ণৰ নাম উচ্চাৰিল কৰ্মবন্ধন মানে তেখনে চিন্তিল আপোনালোকে ভয় নাখাব নাৰায়ণটোকে আজিলৈ ক'ব লাগিব বেলেগ ক'বই নালাগিব জয় কিছু কথা এটা কৈছোঁ প্ৰভু ভগৱন্তৰ প্ৰত্যেকটো নামেই সমান শক্তিশালী এটা আপেল 4 টুকুৰা কৰিলোঁ এটা আপেলৰ সময়ত যিটো আছে 4 টুকুৰাতে একে নাথাকিবনে প্ৰভু ভগৱানৰ নামৰ প্ৰত্যেকতে সমান শক্তি আছে তাৰ মাজতে অষ্টম শুভ দিছে অষ্টম কেশৱম বিষ্ণু হৰি সত্যম জনাৰ্দন সংসাৰম শুভ বেছি শুভ উল্লেখ কৰিছে প্ৰভু ভগৱন্তৰ নামৰ তুলনা বেলেগ কোটি কোটি গুণান কৰিলেও কেনেকুৱা সমান হ'ব নোৱাৰে উল্লেখ কৰিছে কৃষ্ণ কৃষ্ণ স্মৰণতে উপজে প্ৰেম ৰতি কৃষ্ণক নিশ্চয় চিত্তে কৰিলা ভকতি মুঠতে কৃষ্ণ কৃষ্ণক এটাই ভাবিছে যে হে কৃষ্ণ তোমাৰ ওচৰলৈ মই যাব বিচাৰিছোঁ তোমাকে আত্মাক লগে পাই আমি সেইটো কৰিলে আমি আত্মাকে চিনি নাপাওঁ মই বহুত ব্যক্তিক সুধো এই ভগৱানৰ কথা বাদ দিয়ক আপুনি আত্মাক লগ পাইছে নাই এইটো লগ পোৱা বস্তু বুলি কয় ডাঙৰ ব্যাখ্যাকাৰকে কয় ডাঙৰ ভকতে কয় লগ পোৱা বস্তু নেকি নাম ভকত মিলি চাবচোন আত্মা ঈশ্বৰক সাক্ষাতে লগ পাই কণ্ঠলগ্ন বস্তুক সাক্ষাৎ আৰে হৃদয়ত আছে এই দেহটোত মূল চালিকা শক্তি আপুনি এইটো দেহ পাই পেলাই যদি তেওঁকে যদি লগ পোৱা নাই বাকী ভিতৰত দুনিয়াখন বিজাই ফুৰিলে কেনেকে হ'ব হৃদয়তে আছে এজনক জানিব লাগিব আত্মা ঈশ্বৰ আত্মা ঈশ্বৰক পাই গ'ল তেতিয়া তেওঁ আচলজনৰ ওচৰলৈ যাবলৈ হাবিয়াস কৰি আছে এই হাবিয়াসটো আপোনালোক আহিছে নে নাই বোলে কি আছে আনিব লাগিব জয় আত্মা ঈশ্বৰক লগ পাই ঈশ্বৰৰ অনুভৱ উপস্থিতি অনুভৱ কৰি পৃথিৱীখনত ধৰ্ম প্ৰচাৰ কৰা ঈশ্বৰৰ নাম লোৱা ভকতৰ সংগ কৰা আনন্দই বেলেগ সমস্ত দেহৰ কথা পাহৰি এতিয়া আমি যে কৈ আছো হাতখন মোৰ ভৰিখন মোৰ দেহটো মোৰ আমি দেহ বুদ্ধি যাম মোৰ তাৰমানে মোৰহে ইয়াৰ মালিক কোনোবা এজন আছে বুজিব পাৰিছেনে মইতো মোৰ বুলি কোৱা নাই আমাৰ ভিতৰত থকা যিটো মোৰ আচল সেইজনহে আচল সেইজন আচলতে কৃষ্ণৰ অংশ বাকীবোৰ এই দুখন হাত এইকাৰণে পালো এই পৃথিৱীত ভগৱানৰ সেৱা কৰিবলৈ ভগৱানে সুবিধা দিছে হাত দুখন লোৱা কৃষ্ণ কাম কৰা তোমাক ভৰি দুখন দিছে যোৱা দেওবাৰে গৈ অকণমান সাধু সংগ কৰা যদি ইমান ঠাণ্ডা ভৰিখনে আগনা বাঢ়ে বুজিব পাৰিছে একে জানিব লাগিব কণ্ঠ দিছে ভগৱানৰ নাম ল'বলৈ আনৰ উপকাৰ কৰা আৰু অন্তত আঘাত দিবলৈ নহয় পাপ লাগি যাব অন্তত আঘাত দিছা তোমাৰ বাক্যৰে পাপ নালাগিবনে হেৰি কৰা কি কৰা মানুহ এজনক উৎসাহিত কৰা আনন্দিত কৰা ভগৱান শব্দ বাক্যটো যে ইন্দ্ৰিয় নাজানে বহুতে হোৱাই নোহোৱাই কথা কয় আমাৰ ৰাজ মন্দিৰতো মই প্ৰথম আহোঁতে দুই এজনে অকণমান পাতলকে কথা কয় বৰ দুখ পাওঁ মই ঘৰত আলোচনা কৰোঁ প্ৰভুকেইজনে ইমানখিনি কথা পায়ো কিয় পাতলীয়া হৈ আছে জানিবলগীয়া কথা ভগৱানৰ ভক্তসকল গহীন গম্ভীৰ পিছত মই অনুৰোধে কৈছোঁ প্ৰভুলোকক কৰোঁ নাই প্ৰাসংগিকভাৱে মই কৈছোঁ আপোনাৰ বছৰৰ গম্ভীৰতা বচনত সাগৰ শক্তি গম্ভীৰতা থাকিব লাগিব আপোনাৰ বাক্যখনত কি লাগিব কাৰোবাৰ অন্তৰ ঢৌ উঠি যাব লাগিব
বুজিব পাৰিছেনে? বেছি ধেমেলীয়া পাতলীয়া কথাই কি কৰিব আমাৰ হেৰিটো নষ্ট কৰি দিব। ভক্তিৰ যিটো মাৰ্গ, ভক্তি দিশৰ কথাটো কৈছো মই, সেইকাৰণে অকণমান আমি সকলোৱে সাৱধান হ'ব লাগিব। জানো অৱশেষত কৃষ্ণৰ ৰূপতে যেনে মগ্ন হইলা মন, দিলা চাৰি পাৰিষদে কোনো দৰ্শন। সেইকেইজনে ভগৱানে ক'লে প্ৰথম মই পঠাইছিলো, গৈছিল, আমি সহায় কৰিলে, সময় হ'ল লৈ আছো। এতিয়া আগতে যদি অহা মানুহকেইটা আহে চিনি নাপাবনে বাৰু? অজামিলে চিনি পাব আৰু পিছৰ পদত দিব জয় কৃষ্ণ। ভাগৱতৰ কথাবোৰ মধুময় নহয়নে বাৰু? সপোন সপোন লাগিছিল তেওঁ, এতিয়া আকৌ চাৰিজনে বৈকুণ্ঠলৈ নিব আহিছে। কি বুলি কৈছে? বৈকুণ্ঠৰ পৰা দিব্য বিমানক লৈ, 1 কোটি সূৰ্য যেন জ্বলন্তে আপৈ। একদম সূৰ্যৰ নিচিনা জ্বলি আছে, 1 কোটি কুমকৰ্য আহি আছে চাৰিজন পাৰিষদ। ক'ৰ পৰা? এড্ৰেছটো ক'ত দিছে? ঠিকনা বৈকুণ্ঠৰ পৰা। আমাৰ আকৌ ভাগৱতৰ ব্যাখ্যা বৈকুণ্ঠ নাই, কি কৰিব এতিয়া? জয়, এইটো শব্দ কাটি দিব লাগিব তাৰমানে। আকৌ এহি নৰক এহি চৰক কিবা ব্যাখ্যা গাবলৈ মই কৈছো, শুনক, নেটত যাওক, বুজি উঠক। বৈকুণ্ঠ দিছে। অজামিলে তেওঁ ঘৰৰ কনৌজ কানপুৰ, বৰ্তমান কানপুৰ, কনৌজৰ পৰা তেওঁ বেশ্যাত পতিত হৈছিল। মৃত্যু মুখত পৰোঁতে যেতিয়া উদ্ধাৰ কৰিলে বিষ্ণুদূতে, তেওঁ কনৌজৰ পৰা গৈ হেমন্তগিৰি হিমালয় পালেগৈ। এতিয়া এড্ৰেছ ঠিকনা হিমালয়ত প্ৰাৰ্থনা কৰি থাকোঁতে চাৰি পাৰিষদ আছে ক'ৰ পৰা? বৈকুণ্ঠৰ পৰা। এটা এড্ৰেছ নহয় জানো? এড্ৰেছ হয় নহয়? বৈকুণ্ঠ আছে, তেওঁলোকে কি ব্যাখ্যা কৰিব? ধৰি দিব জয় কৃষ্ণ। বেয়া নাপাওঁ, কিন্তু ভুল ব্যাখ্যাটো অলপ দিগদাৰ। বৈকুণ্ঠৰ পৰা দিব্য বিমানক লৈ 1 কোটি সূৰ্য যেন জ্বলন্তে আপৈ। এতিয়া যে আহিছে বৈকুণ্ঠৰ পৰা, কাক নিবলৈ আহিছে? এবাৰ ভকতজনক নিবলৈ আহিছে। নিটো বৈকুণ্ঠ পাবগৈ, তাততো তেওঁ বৈকুণ্ঠত কি কেছক দেখিব। আজি আধুৱাই কৈছো নেকি বৈকুণ্ঠ নোপোৱাকে, সময় হ'ল বুলি। প্ৰসাদো আছে, তাক এসপ্তাহ চিন্তা হৈ থাকক, কথাটো কৈছো। বৈকুণ্ঠ মানে আহিল, উঠাব আত্মাক, দেহটো উঠাই। মানুহৰ পঞ্চভৌতিক দেহটো বিশেষ বিশেষ কেইজন মানুহে পাৰিছে। বলি পুতলত আছে পঞ্চভৌতিক দেহ লৈ। ভক্ত ধ্ৰুৱ বুধিকাৰ স্থানত ধ্ৰুৱলোকত আছে ডাইৰেক্ট দেহটো লৈ। যিজন দৰা বিয়াতহে মাৰিছিল, দৰা বিয়াত সাক্ষাতে গৈছে, শাস্ত্ৰ অধ্যয়ন কৰিব, চব পাই যায়। তাৰমানে সেই ব্যক্তিসকলো আমাৰ সমানে ওখ পাব আৰু হিচাপত আছে, গম পাইছে বাৰু? যা নহওক, এতিয়া যে বৈকুণ্ঠৰ পৰা চাৰিজন আহি গ'ল, অজামিলেনো চিনি পায় নে নাপায়? ধৰি লৈছো আপুনি ক'ৰবালৈ গৈছিল, আমাৰ প্ৰভুজনী ৰাণীলৈ গৈছিল, হয়নে? ঘটকে দেখা পাই গ'লে আপুনি মালয়বাৰী ভকত এজনে, চিনি নাপাওঁ বুলি ক'লে বিপদ নহ'বনে? ভালকে যদি চিনি পাইছে আপুনি, কেতিয়াও তেওঁক নাপায়। আপুনি নিগন্ত বাবু গৈছে, হয়নে? ঠিক সেইদৰে অজামিলে সেইকেইজনকো চিনি পায় নে নাপায়? ভাল উপকাৰ কৰিছে, চিনি নাপাবনে বাৰু? ইয়াতে লিখিছে যে বৈকুণ্ঠৰ পৰা দিব্য বিমানখন কি আহিছে চাই আছে। দেখিলে বিমানখন যেতিয়া ওচৰত পালেহি দেখা পাইছে, বিমানত দেখে সেহি শব্দটো দিছে মহাপুৰুষ শংকৰদেৱৰ বামন। সেহি পাৰিষদ চাৰি, সেই যে লগ পাইছে পৰম সুহৃদ মোৰ মহা উপকাৰী। ভাবিলে বাহ, মোক উপকাৰ কৰা চাৰিজনে আহি গ'ল। এখনে কৰিলা যম যাতনাত প্ৰাণ, আনন্দে নিজৰ মহা উল্লাসিত প্ৰাণ। এওঁলোকে মোক বচাই থৈ দিছে, আনন্দ। চাবচোন, ভকত যেতিয়া ধৰি লওক আপুনি কোনোবা জেগালৈ গ'ল, এসপ্তাহমান থাকিল, ভকতৰ লগত আপোনাৰ মনৰ আদান প্ৰদান হ'ল, আকৌ যদি বহুত দিনৰ মূৰত লগ পোৱা যায়, কিমান আনন্দ লাগে, উল্লাসিত হৈ গৈছে প্ৰাণ। আৰু দুয়ো নয়নৰ পৰা চকু পানী বৈ গৈছে। এবাৰ উত্থান কৰিছে, ৰামকৃষ্ণ কৰিছে, চাৰিজনক প্ৰণাম কৰিছে। অজামিলৰ মৃত্যুটো বৰ আশ্চৰ্যপূৰ্ণ। আমি মৃত্যুৰ সময়ত হয়তো বিচনাতে পৰি থাকোঁ, অজামিলে ধ্যান কৰি আছে ৰামৰ কৃষ্ণৰ নাম, দেখা পাইছে উঠি গৈ চাৰি পাৰিষদক সেৱা কৰিছে। অলপতে এজন মানুহৰ মৃত্যুৰ বিষয়ে শুনিছিলো, সৌখন ৰক্ষণ আহি গ'ল, আকৌ নাপাতি পিনে পাতে কৈ আছে, পাতেকে পাত পৰি আছে, গাটো বেয়া কৰিছে, মাতিম নে ঘৰৰ মানুহ? সৌ আহি ৰৈ আছে, ধুমধাম শেষ।
অজামিল উপন্যাসে পঢ়িছিল কীৰ্তনত শিষ্যজনে কেনেকৈ বৰ্ণনা কৰিছে মোক গাত কৰি তাতে সেই শিষ্যজনক তেওঁ জ্ঞান দি পাঠেক কৰি পেলালে তেখেতৰ ভৈনীয়েক মৃত্যু হ'ল আগতে তেখেতৰ লগতে থাকে ক'লে আৰু মই ভাগৱত মানে শুনিব বিচাৰোঁ কীৰ্তনত পঢ়িব দিয়ে আৰু পঢ়ি থাক 3 দিন নে 4 দিন হৈছে পঢ়া অজামিল অপেক্ষাত কৰিছে কিন্তু কিমান আছে কোনো বুলিছে আৰু অকণমান আছে সেই ৰস আহিলে তোৰ নাম কৰ বুলিছে কম ভাগ্য নে কম ভাগ্যৰে চিন্তা কৰকচোন শুনি আছে সেই আহিলে কৈছে কি ভয় পিছতে কৈছে বাদ দিওঁ ৰুমত টিভি চাই আছে তেনেকুৱাই নামাতিবি জঞ্জাল বা আমি নহয় আৱৈ পানী অলপ খুৱাই দিওঁ বুলি ক'লোহেঁতেন প্ৰসংগটো গৈছে তাৰপিছত মাতি দিলে তেওঁ সামৰিছে নিথৰ হৈ পৰিছে বন্ধ কৰি ঘৰত খবৰ দিছে তেতিয়া পুতেকে কৈছে পাঠেকক কিয় খবৰ নিদিবি খবৰটো পাওঁ এইটো ওপৰতে আছো বাধা কৰিছে গুৰু বাক্য বাধা কৰিছে মই কি কৰিম বাধা কৰিছে যদি উপায়টো নাই আৰু কিমান সুন্দৰ এতিয়া অজামিলৰ মৃত্যুটো চাওক এই মৰিব হৈ আছে ঈশ্বৰৰ নাম লৈ আছে চাৰি পাৰিতে উঠি গৈ কি কৈছে ডাক চাৰি উচ্চাৰিলে ৰামকৃষ্ণ নাম চাৰিকো কৰিলে কিৰে কৰি আপোনাৰ একদম চাৰিজনকো চাৰিবাৰ ক্ষমা কৰিছে চাৰি বস্তু গুৰুদেউ নাম ভকত জানিবলগীয়া কথা কিন্তু বহুত তত্ত্বপূৰ্ণ কথা আছে সেইকাৰণে শংকৰদেৱৰ ভক্তবিলাকৰ চাৰিটা কি আছে তিলক বহুতে তিলক তত্ত্বটো বুজি নাপায় কি বস্তু আছে চাৰি বস্তু তাতে সোমাই আছে ধৰ্ম অৰ্থ কাম মুখ্য গুৰু দেউ নাম ভকত গুৰু যিজনে মোক জ্ঞানৰ পোহৰে বেয়া কামৰ পৰা ভাল ৰাস্তালৈ আনিলে গুৰু দেউ বহুত দেৱতা আছে কৃষ্ণ শ্ৰেষ্ঠ দেৱতা তেওঁক চিনাকি হৈ আছে দেউ নাম কিবা এটা ভাল লগা নাম ভগৱানৰ ওচৰত যাব পৰা নাম মোক সোঁৱৰাই দিছে আৰু নিজে ভকতলৈ ৰূপান্তৰ হৈছে জয় তথাপিও কোনোবাই তিলক তত্ত্বৰ ওপৰত কিবা কিবি ক'লে মোৰ দুখ লাগে বুজি নাপায় তেওঁলোকে নিন্দা কৰি দিয়ে এনেকুৱা কিছুমান ব্যক্তি আছে মই অলপ ডাঙৰ ডাঙৰকৈ লওঁ নহয় আজিকালি দিল্লী থাকে মোৰ কপালখনত কোনোবা মানুহে আৰু তিলক লোৱাটো আহিলে আৰু তিলকবিহীন কপাল শ্মশানৰ সদৃশ বুলি কোনে কৈছিল জানে মহাপ্ৰভু চৈতন্যদেৱে পৃথিৱীলৈ যি জোৱাৰ বৈ আহিছিল গোটেই পৃথিৱীত আজি ইস্কন চলি আছে কৈছিল ঘৰে ঘৰে হৰিনাম প্ৰচাৰ হ'ব আজি ইংলেণ্ড আমেৰিকা অষ্ট্ৰেলিয়া মানুহ একদম হৰে কৃষ্ণ কীৰ্তনত পাগল আছে নেট মাৰি চাওক আমাৰ ইয়াত ইমান হোৱা নাই মহিলাসকলে লগ লাগি যি নাচি গানি বহিছে সিহঁতৰ কপালত চাব তিলক লাবলৈ লাজ নকৰে আমাৰ আকৌ অসমৰে মানুহে তিলক লোৱাটো আহিলে বুলি কয় জয় ঈশ্বৰে কমতি দিয়ক তেওঁলোকক চাৰি বস্তু মোৰ কপালত আছে বুজি পাইছেনে ভয় নাখাব চাৰি বস্তু আপোনাৰ লগত আছে তিলক তত্ত্ব আৰু বহুত প্ৰাসংগিক কৈছে তিলকৰ পৰা উৎপত্তি হৈছে কিয় ধাৰণ কৰে যদি তত্ত্বভাৱে জানে আপুনি ভয় খাই যাব মোক যেতিয়া বৃন্দাবনত কৈছিল তিলক তত্ত্ব মই ভয় খাই গৈছিলো ইমান পাৱাৰফুল বস্তু মই লগাই আছো প্ৰাসংগিকভাৱে কৈছো বাৰু জানো দুনাই নিজ অজামিলে কীৰ্তনদলি কৰি চাৰি পাৰিষদকৰ নিৰেক্ষী মনত দৃষ্টি তাসম্বাৰ ৰূপত লাগিলা যেন ধ্যান তেখনে চাৰিটা বিপ্ৰে কৃষ্ণ বুলি প্ৰাণ চাৰিজনক সেৱা কৰিলে চাৰিজনক চাই 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 প্ৰাণ এৰি দিছে অন্তিম সময়ত যাৰ ৰূপ ধ্যান কৰিবা পিছত তাৰে জীৱনটো পাবা ভৰত ৰজাই হৰিটোক চাই চাই মৰিছিল হৰি হৈ গ'ল পুৰন্দৰে ঘৈণীয়েকক চাই চাই মৰিছিল মাইকী মানুহ হৈ গ'ল অজামিলে চাৰি পাৰিখনক চাই চাই মৰিল কি হৈ গ'ল বাৰু পাৰিখন হৈ গ'ল আৰু আমি যদি চিতল মাছ বৰালি মাছ আৰু ব্ৰইলাৰ কথা ভাবি ভাবি মৰো জয় কৃষ্ণ দেখিছে ধ্যান বৰ্ণন এইটো ধ্যান বৰ্ণন কৰি হৈছে কীৰ্তনৰ ধ্যান বৰ্ণন ভিতৰত হৈছে ধ্যান বৰ্ণন ভগৱানৰ ৰূপ দুটা কীৰ্তন চৰণৰ পৰা মস্তকলৈ পৱে ধ্বজা পূজা যাব অংকুব চিনা ভাবি থাকক
সন্মুখত খাৰা হৈ যাব ভগৱান কে যাকে চিন্তা কৰে ইয়ং ইয়ং ব্যাপী স্মৰণ ভাবে যদি অন্তে কলে বৰং তং তম এব কৌন্তে সদা তদ্ভাৱ ভাবিত কৃষ্ণই উচ্চাৰণ কৰিছে হে কুন্তীৰ নন্দন অৰ্জুন যম যম ব্যাপী যি চিন্তা কৰিবা স্মৰণ ভাৱতি অন্তে কলে বৰং জীৱনৰ অন্তিম সময়ত তুমি যাৰ কথা চিন্তা কৰিবা তং তম এব এতি তুমি তাকেই দেহটো পাবা বহুত ভাল কাম কৰিও যদি কোনোবাই এতিয়া ভৰতলাৰ ইমানবোৰ চিন্তা কৰি ঈশ্বৰৰ চিন্তা জীৱনত এটা হৰিণে জীৱন বদলাই দিব হয়নে বাৰু সেয়েহে ভগৱানৰ ৰূপ ধ্যান মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধি সাকসেস সুপ্ৰিম সাকসেস বুলি কোৱা হয় অৱশেষত কৃষ্ণ বুলি এৰিলা পান মৰিল তাতে বৈকুণ্ঠগামী হ'ল কৈছে গংগাত পৰিলক্ষিত পূৰ্ব কলেবৰ আগৰ যি দেহ আছিল গংগাত পৰি গ'ল আত্মা পাৰিফল হৈ গ'ল আৰু উল্লেখ কৰিছে তাৰ কৃষ্ণৰ সাৰূপ্য ৰূপ পাইলা নিজব সাৰূপ্য স আৰূপ্য সংস্কৃত শব্দ স আৰূপ্য স মানে তেওঁ আৰূপ্য তেওঁৰ নিচিনা শৰীৰ প্ৰতিষ্ঠিত আপোনাৰ ভোটাৰ কাৰ্ডখন লৈ যাওক আধাৰ কাৰ্ডখন লৈ যাওক প্ৰতিষ্ঠিত কৰিবলৈ দিয়ক কালাৰ একে নিচিনা আপুনি নহয় ভগৱান ইমান উপকাৰী নিজৰ ৰূপটো প্ৰতিষ্ঠিত কৰি ভক্তজনক দিয়ে ধৰি লওক আমাৰ প্ৰভু গ'ল বৈকুণ্ঠলৈ হাতত 4 বাহুত শংখ চক্ৰ গদা পদ্ম আৰু মনুষ্য জন্মত যিটো ৰূপ আছিল তাৰ এটা বিশেষ আকৃতি থাকে যিটোক চিনিব পাৰি ধৰি লৈছো এওঁ আগত গ'ল মই পিছত গ'ল মই আগত গ'ল পিছত গ'ল দেখা প্ৰভু একা বুজি পাইছে প্ৰসংগটো কৈছো যদি আপোনালোকক দেখা দেখি এজন আমাক কেশৱ আমাৰ ৰাম মন্দিৰৰ ভগৱান দেখোন ইত্যাদি ইত্যাদি ইয়াত উল্লেখ কৰিছে যে কৃষ্ণৰ আৰূপ্য ৰূপ পাইলা নিজবৰ গংগাত পৰিলক্ষিত পূৰ্ব কলেবৰ লগে লগে কি হৈ গ'ল অজামিলৰ দেহ কৃষ্ণৰ নিচিনা শ্যাম বৰণীয়া হৈ গ'ল ভাগৱতে কৈ আছে অৱতত ইয়াত আমাক আৰু সময় লাগিব দিয়া নাই কৈছে চাৰু চাৰু মানে সুন্দৰ আমাৰ নিভা বাইদেউ আছে ওচৰতে ভণ্টিৰ নাম চাৰু হলে চাৰু শব্দটোৰ অৰ্থ সুন্দৰ নাজানে বহুতে এনেই নাম গাই থাকে বহুতে চাৰু সৰু বুলি কিবা কিবি চাৰু মানে মনোমোহা চাৰু সুন্দৰ মনোমোহা শ্যাম তনু মেঘৰ ৰঙৰ নিচিনা তনু মানে দেহ তাতে খুবে কিতবা তাত খুব সুন্দৰভাৱে পাট কাপোৰৰ হালধীয়া ধুনীয়া পাট কাপোৰৰ ধুতিখন পাই গ'ল নবীন মেঘত যেন বিজুলী প্ৰকাশ যেতিয়া প্ৰথম বৰষুণ দিব সুন্দৰ মেঘত যি বিজুলীৰ চমক ইমান সুন্দৰ হৈ গ'ল অজামিলৰ দেহ পাপী আছিল নামৰ জৰিয়তে কি হৈ গ'ল বৈকুণ্ঠৰ পাৰিকৰ হ'ল তেনেকুৱা হ'বলৈ ইচ্ছা আছেনে আছে যদি এবাৰ নিজৰ হৈ যায় কৃষ্ণ অতি সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ ৰূপৰ বৰ্ণনা দিছে আৰু বৈকুণ্ঠ যেতিয়া পাবগৈ তাত যে কিমান হাজাৰ হাজাৰ কোটি কোটি একে নিচিনা মানুহ আছে ভকত বিলাক ভাবিলেই মানুহ কিবা ইমান আনন্দ আছে ভাবিবই নোৱাৰিব কিন্তু ভগৱতে আমাক অনুভৱ কৰিবলৈ শিকাইছে যত্ন কৰি আজি শেষ কৰিবলৈ আহক আমি প্ৰভুজনক অকণমান আগুৱাই যাবলৈ অনুৰোধ